নমস্কাৰ সকলোকে মোৰ এটা নতুন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম মিঠা আলুৰ কেক। আহক তেনেহ'লে মই কেনেকৈ কেকটো বনাইছোঁ চাওঁ। কেকটো বনাবৰ কাৰণে মই এটা মিঠা আলু সিজাই লৈছোঁ। এতিয়া আলুটো মই বাকলিখিনি এৰুৱাই ল'ম। আলুটো বাকলি গুচোৱা হৈ গৈছে। এতিয়া মই এটা বাতি লৈছোঁ। ইয়াতে মই আলুটো লৈ ল'ম। কাটা চামুচেৰে মই এইখিনি আলুটো ভাঙি ল'ম। অলপ দৈ, এই চামুচখনেৰে মই এনেকৈ 3 চামুচমান বাটাৰ সেইখিনি দি দিম। বাটাৰখিনি আৰু দিলোঁ। এইখিনি ভালকৈ মই মিলাই ল'ম। মই আজি কেকটো বনাম ওটছ দি। তাৰ কাৰণে মই ইয়াতে 1 কাপ ওটছ লৈছোঁ আৰু এটা মিক্সি জাৰ লৈছোঁ। ইয়াতে মই ওটছখিনি পিচি ল'ম। এইখিনি মোৰ পিছা হৈ গৈছে। এতিয়া মই ইয়াতে বাকি দিম। এইটো জাৰতে মই এই কাপটোৰে আধা কাপ চেনি গুড়ি কৰি ল'ম আৰু তাতে মই দিম ইয়াতে 6টা আলমণ্ড দিছোঁ, 7টামান কাজু দিছোঁ আৰু অকণমান মই ইলাচি গুটি দিছোঁ। গুটিকেইটা উলিয়াই পেলাই আৰু এইখিনি মই পিচি ল'ম। চেনিখিনি গুড়ি কৰা মোৰ হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। ইয়াত দিম মই অলপ গাখীৰ। ইয়াত দিম 3 চামুচ মই কোকো পাউডাৰ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াত মই দিছোঁ অলপমান নিমখ আৰু দিছোঁ মই 1 চামুচ ভেনিলা এচেঞ্চ আৰু অকণমান দিম। এতিয়া ভাল মিক্স কৰি ল'ম। এইখিনি খুব ভালকৈ মই এতিয়া 5 মিনিটমান ফেটিলাই দিছোঁ। আৰু ইয়াতে এটা মই কেৰাহী পাতি দিছোঁ। ইয়াতে নিমখ দিছোঁ আৰু এটা ষ্টেণ্ড দি দিছোঁ। এইখিনি মই 10 মিনিট থৈ দিম গৰম হ'বৰ কাৰণে। এতিয়া মই ইয়াত 10 টকীয়া পেকেটৰ 1 পেকেট পাউডাৰ গাখীৰ দি দিছোঁ আৰু এইখিনি ভালকৈ সানি ল'ম। গাখীৰ দিম। মই দিম এই চামুচখনেৰে 1 চামুচ বেকিং পাউডাৰ, আধা চামুচতকৈ কম এইখিনি মই দিছোঁ চ'ডা। ইয়াত অলপ মই গাখীৰ দি দিছোঁ আৰু এইখিনি মই ভালকৈ ফেটি ল'ম। এতিয়া কেকটো যদি আপোনালোকে বনোৱা নাই এবাৰ বনাই খাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু যিহেতু মই ওটছ দি বনাইছোঁ, এই স্বাস্থ্যৰ কাৰণেও উপকাৰী হয় আৰু আপোনালোকৰ সন্তানসকলক টিফিনতো দিব পাৰিব বনাই পেলাই। কেকটোত আপোনালোকে কণীও দিব পাৰিব, কণী দি বনাব পাৰিব। ওটছ নিদি ইয়াতে আপোনালোকে আটা ময়দা দিও কেকটো বনাব পাৰিব। এতিয়া মই এটা পাত্ৰ মই অলপ বাটাৰ সানি লওঁ। এতিয়া ইয়াত মই অলপ আটা ছটিয়াই দিম। আৰু এইখিনি মই এতিয়া ইয়াত দি দিম। ইয়াতে মই কেৰাহীটোত দি দিলোঁ। এতিয়া ঢাকি পেলাই মই 45 মিনিটৰ কাৰণে থৈ দিম।
45 মিনিট হৈ গৈছে। এতিয়া মই কেকটো চাওঁ। কেকটো হৈ গৈছে, একদম ধুনীয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু কেকটো ঠাণ্ডা হ'বৰ কাৰণে মই ইয়াতে থৈ দিম। কেকটো ঠাণ্ডা হৈছে। এতিয়া মই এখন প্লেটত কেকটো উলিয়াই লওঁ। এতিয়া বেলেগ এখন প্লেটত মই কেকটো লৈ লওঁ। কোমল হৈছে। আজি মোৰ কেকৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। এতিয়া কেকটো মই কাটিছোঁ। কেকটো বহুত ধুনীয়া হৈছে, একদম কোমল। আজিৰ ভিডিঅ'টো ইমানেই। অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।